Hey guys, আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক তিনিটা বহুত ধুনীয়া ৰেচিপি দেখুৱাম। তেলে চাই থাকিব। Hi guys, আজি মই আপোনালোকক দেখুৱাব লৈছোঁ ঔটেঙা আৰু মাছৰ আঞ্জা। তাৰ কাৰণে মই ঔটেঙা কেইটামান এনেকৈ থেতেলিয়াই লৈছোঁ, কাটি পেলাই এনেকৈ থেতেলিয়াই লৈছোঁ আৰু পিঁয়াজ, নহৰু, জলকীয়া লৈছোঁ। তেল গৰম হৈ গ'ল। মই পিঁয়াজ, নহৰু এইখিনি দি দিম। আৰু দিম অকণমান পাঁচফোৰণ। এতিয়া দি দিছোঁ ঔটেঙাখিনি। লৰাই দিছোঁ। নিমখ হালধি দিলোঁ আৰু অকণমান জালুক জিৰা দিছোঁ। আৰু ভালকৈ লৰাই দিম। আপোনালোকে ইচ্ছা কৰিলে আলু দি দিব পাৰে, মই দিয়া নাই। এতিয়া ইয়াত 1 কাপ পানী দি দিম। এতিয়া মই মাছ দি দিম। এয়া ৰেডি হৈ গ'ল। ইয়াত ধনিয়া পাত কেইটামান দি দিম। এয়া হৈ গ'ল, ৰেডি হৈ গ'ল। আপোনালোকে খাই পাইছেনে বাৰু? বহুত টেষ্টি হয়, এবাৰ খাই চাবচোন। এয়া ছজিনা পাত কাটি থৈছোঁ, বনাম। আপোনালোকে কেনে পায় এইবোৰ খাবলৈ জনাবচোন। সকলোৱে চাগে খাইছে, আৰু যিসকলে খাই চোৱা নাই এবাৰ খাই চাবচোন, বহুত ভাল লাগে। এইফালে মই কোমোৰা বনাইছোঁ চিম্পলকৈ। আজিতো লকডাউন আৰু সেইটো কাৰণে। তেল দি দিছোঁ। মই তিতাকেৰেলাও 2টা লৈছোঁ, বাৰীৰে লাগি আছিলে 2টা লৈ লৈছোঁ, আৰু একো দিয়া নাই। পিঁয়াজ আৰু জলকীয়া 3টামান দিছোঁ। এয়া তেল গৰম হৈ গ'ল। এতিয়া পিঁয়াজখিনি দি দিম তাত। ছজিনা পাতটো আপোনালোকে খাব দেই, জানেই চাগে সকলোৱে বহুত ভাল ছজিনা পাত। আমিতো খাওঁ মাজে মাজে, খাবচোন আপোনালোকে। আমাৰ শৰীৰৰ কাৰণে বহুত ভাল ছজিনা পাত। এয়া পিঁয়াজখিনি অকণমান যেতিয়া হেৰি হ'ব, গল্ডেন হ'ব, এয়া হৈ গ'ল। মই দি দিম পাতখিনি। অকণমান দিলোঁ নিমখ, অকণমান হালধি, ইয়াত একো বস্তু দিবলৈ দৰকাৰ নাই। আপোনালোকে এনেকেই বনাই ভাল লাগে খাই পেলাই। এতিয়া ঢাকি দিম, গেছটো কমাই পেলাই ঢাকি দিব। এয়া ৰেডি হৈ গ'ল ছজিনা পাতৰ ভাজি। এয়া কচুৰ ঠুৰি মায়ে কাটি আছে। আপোনালোকে খাইছেনে? খাবচোন, বহুত ভাল লাগে আৰু বহুত ভাল, আমাৰ শৰীৰৰ কাৰণে বহুত ভাল। আৰু ইয়াৰ আগতে মই আপোনালোকক দেখুৱালোঁ ঔটেঙা আৰু মাছৰ আঞ্জা। আৰু এতিয়া কচুৰ ঠুৰি মায়ে কাটি আছে, চাই থাকিব আপোনালোকে। এয়া আপোনালোকে এনেকৈ কাটিব। প্ৰথমতে বাকলিটো এৰুৱাই ল'ব, তাৰপিছত এনেদৰে কাটিব। খাইছে চাগে বহুতে, আৰু যোনে যোনে নাই খোৱা খাই চাবচোন এবাৰ। এয়া ধুনু শুই আছিলে, উঠিলে এতিয়া। চাই দিয়ে, শুই উঠি গ'লো। এয়া মায়ে আলু কাটি দিছে, আৰু ইফালে নহৰু আদা লৈছোঁ আৰু পিঁয়াজ কাটি লৈছোঁ। কেৰাহীত তেল দিব এতিয়া। তেল গৰম হৈ গ'ল, পিঁয়াজ দিছে। বেছি মছলা দিব নালাগে, ইয়াত অকল আদা নহৰু আৰু অকণমান জালুক বা জিৰা দিবলৈ হ'ল, আৰু জলকীয়া।
আদা নহৰু দি দিলে লৰাব এতিয়া এয়া দি দিছে খাই চাবচোন আপোনালোকে বহুত ভাল টেষ্টিও হয় আৰু বহুত ভালো ভালকৈ লৰাই দিছোঁ নিমখ হালধি সেয়াটো জানেই আৰু দি দিব আৰু ঢাকি দিব আপোনালোকে এয়া কচুৰ ঠুৰিৰ চব্জি হৈ গ'ল দেখিছেনে কিমান ধুনীয়া লাগিছে খাই চাবচোন আপোনালোকে কেনেকুৱা লাগে আৰু কমেণ্ট কৰি জনাব দেই কেনেকুৱা লাগিছে এয়াই তেতিয়াহ'লে আজিলৈ আহোঁ আমাৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব কমেণ্টত আৰু ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব